Hey guys, good morning. মোৰ ইউটিউব চেনেল দিব্যাছ লাইফলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে? নিশ্চয় ভালেই চাগে, কিন্তু মোৰ ইমান গা ভাল নহয়। তথাপি আপোনালোকৰ মাজত ভিডিঅ' লৈ আহিছোঁ। যোৱা ভিডিঅ'ত কৈছিলোঁ যে মই কি কৰোঁ কি নকৰোঁ আপোনালোকক জনাওঁ। আগৰ ভিডিঅ'ত কোৱা হৈছে যে মই মানুহজনৰ কৰ্মসূত্ৰে টুৰাত থাকোঁ, আৰু টুৰত মই কি কৰোঁ কি নকৰোঁ সেইটো আজি আপোনালোকক ক'বলৈ ওলাইছোঁ। প্ৰথমতে কওঁ বৰপেটাৰ জীয়ৰী। তো বৰপেটাতে মই শংকৰদেৱ স্কুলত প্ৰাইমাৰী পঢ়িছিলোঁ। তাৰপিছত বৰপেটা জোৰাৰাম পাঠক ছোৱালী হাইস্কুলৰ পৰা মই HSLC কমপ্লিট কৰিলোঁ, আৰু HS আৰম্ভ কৰিছিলোঁ মাধৱ চৌধুৰী মহাবিদ্যালয়, মানে আমাৰ মৰমৰ MC কলেজ। তাৰ পৰা মই BA কমপ্লিট কৰি বড়োলেণ্ড ইউনিভাৰ্চিটিত MA কমপ্লিট কৰিলোঁ, আৰু মই অসমীয়া বিভাগৰ আছিলোঁ। তাৰপিছত মই পঢ়ি আহি মই স্কুলত কাম কৰিলোঁ, কলেজত কাম কৰিলোঁ, মানে প্ৰাইভেটকৈ কাম কৰি আছিলোঁ। আৰু আমাৰ যে বৰপেটা ছোৱালী মহাবিদ্যালয় আছে তাতো মই কাম কৰিছিলোঁ কণ্ট্ৰেকচুৱেলত। বেছি দিন কৰা নাছিলোঁ, 3 মাহমান কৰিছিলোঁ। তাৰপিছত মই প্ৰাইভেট কলেজ স্কুল আমাৰ বৰপেটাৰে হয় তাত কাম কৰিছিলোঁ। তাৰপিছত মোৰ বিয়া হ'ল। বিয়া হোৱাৰ পিছত মই হাউলিত থাকিবলৈ, একচুৱেলি মোৰ হাজবেণ্ডৰ অৰিজিনেল ঘৰ হয় হাউলিত। তো ৰাস মন্দিৰৰ ওচৰত হয়, যোনে জানে তো তেওঁলোকে গমেই পায়। তো তাত মোৰ ঘৰ হয়। তো তাত ময়ো কাম কৰিছিলোঁ, মানে হাউলিৰ স্কুলত এমাহমান কাম কৰিছিলোঁ। এমাহ কাম কৰাৰ পিছতে মানুহজনৰ লগত টুৰাত আহিলোঁ। জানেইতো নতুন কইনা আছিলোঁ। তাৰপিছত গুচি আহিলোঁ। তাৰপিছতে আৰম্ভ হ'ল কৰোণা। কৰোণাৰ সময়ত কি কৰোঁ কি নকৰোঁ মনটো নবহে। কিন্তু মোৰ লগত তেতিয়া শাহুমা আহিছিল। শাহুমা অহাৰ পিছত অলপ মনটো ভালো লাগি আছিল মানুহজনৰ। তথাপিও আৰু জানে কিমান ভয়ংকৰ দিন গৈছে, আৰু আমি ইয়াতে এনেকৈ থাকিব লগা হৈছিল, নে বাহিৰত যাব পাৰিছিলোঁ নে খাব পাৰিছিলোঁ, তেনেকুৱা আছিল। যি নহওক সেই বেয়া দিনবোৰ গ'ল। এতিয়া সকলোৱে আমি ভালে কুশলে আছোঁ, আৰু এনেকুৱা দিনবোৰ যেন কেতিয়াও ঘূৰি নাহে। তো তেতিয়া মই কি কৰিছিলোঁ, টিউশ্যন ষ্টাৰ্ট কৰিছিলোঁ। মানে আমাৰ কোৱাৰ্টাৰত সৰু সৰু বাচ্চাবোৰক 8লৈ 9লৈ এনেকৈ মই টিউশ্যন কৰিছিলোঁ। 1ৰ পৰাই সৰুৰ পৰা ডাঙৰলৈ কৰিছিলোঁ গ্ৰুপ ৱাইজ। তেনেকৈ টিউশ্যন কৰি কিন্তু তেওঁলোক অসমীয়া মিডিয়ামৰ নাছিল, CBSE কোৰ্চৰ হয়, কেভিত পঢ়া আছিল, প্ৰাইভেট স্কুলত পঢ়া আছিল। তেনেকৈ মই তেওঁলোকক যেনেকৈ পাৰোঁ মোৰ সামৰ্থ্য অনুযায়ী মোৰ যিখিনি জ্ঞান আছে বিলাই দিছিলোঁ, আৰু তেওঁলোকে মোৰ পৰা শিকিছিল, আৰু এতিয়াও শিকি আছে। তেনেকৈ কৰি টিউশ্যন কৰিলোঁ। 2 বছৰে মই টিউশ্যন কৰিলোঁ। তো যোৱা বছৰত, এতিয়া মই ইয়াতে থকা 3 বছৰ হৈ যাব। তো যোৱা বছৰত মই কেভিত পোষ্ট ওলাইছিল, মানে কেন্দ্ৰীয় বিদ্যালয়, আপোনালোক সকলোৱে জানে চেণ্ট্ৰেল কেন্দ্ৰীয় বিদ্যালয়ত পোষ্ট ওলাই, কণ্ট্ৰেকচুৱেল পোষ্ট হয়। তাত মই এপ্লাই কৰিছিলোঁ এজ এ PRT টিচাৰ। আৰু PRT টিচাৰত মই যেতিয়া ইণ্টাৰভিউ দিব গৈছিলোঁ, বহুত হেজাৰ মোৰ নিচিনা নিবনুৱা আহিছিল, যাতে কিবা এটা কৰ্মসংস্থান পায়। আৰু ময়ো গৈছিলোঁ যে ময়ো কিবা এটা পাম, কিন্তু মই আশা কৰা নাছিলোঁ যে মই তাত পাম, কাৰণ মোতকৈও জনা বহুত আছে। হয়তো মই যিখিনি জানো তাতকৈ আৰু বহুত ল'ৰা ছোৱালী আছে। দিব গ'লোঁ, দি আহিলোঁ, কিন্তু কেতিয়াও ভবা নাছিলোঁ যে মোক তেওঁলোকে মাতিব। আমি মানে ছুটীত গৈছিলোঁ, মোৰ আৰু মোৰ মানুহজন। কৰোণাৰ পিছত আমি তেনেকৈ ছুটী যোৱা হোৱা নাছিল, কিন্তু যেতিয়া লাহে লাহে দিনবোৰ ভাললৈ আহিল, আমি এমাহ পূৰা ছুটীত গৈছিলোঁ। এমাহ ছুটীত যোৱাৰ সেইখিনি সময়তে মোলৈ ৰাতিপুৱা কল আহিছিল যে আপুনি কেভিলৈ চিলেকশ্যন হৈছে। তেতিয়া মোৰ মনটো বহুত ভাল লাগিছিল, কাৰণ কেভিত কাম কৰা মোৰ মানে এটা সপোন। কাৰণ মই পাৰ্মানেণ্ট নহ'লেও কণ্ট্ৰেকচুৱেল টিচাৰ হিচাপে হ'লেও কেভিত কাম কৰা মোৰ বহুত মানে সপোন এটা আছিল। যি নহওক ভগৱানে এইটো মোক মানে সুযোগ দিছে, ছাপোৰ্ট কৰিছে, আৰু ভাবিছোঁ মোৰ সেইদিনা হয়তো চাগে মোক লাক আছিল, তেওঁলোকে চিলেকশ্যন কৰিছে। তাৰপিছত মই চিলেকশ্যন হৈ এতিয়া কেভিতে কৰ্মৰত হৈ আছোঁ। আৰু এতিয়া মই কেইদিনমানৰ পৰা মানে বন্ধ আছে, আমাৰ চলি আছে যে ছামাৰ ভেকেশ্যন, গমে পায় 17ত খুলিব। কিন্তু শাৰীৰিকভাৱে মই অলপ অসুস্থ হৈ আছোঁ। হয়তো মই 2-4 দিন দেৰিকৈও যাব পাৰোঁ, ছুটি ল'ব লগা হ'ব পাৰে। ৰিচেণ্টলি মোৰ এটা মানে চাৰ্জাৰী হৈছে, সেইটোৰ কাৰণে মই অলপ শাৰীৰিকভাৱে অসুস্থ। তেতিয়া মানুহজনৰ লগত আহিছোঁ টুৰাত, কিন্তু তেওঁৱেই বেছিভাগ মোক চোৱা চিতা কৰি আছে। তাৰ মাজতে যিখিনি পাৰোঁ কৰিছোঁ। সেয়ে আৰু এয়ে হৈছে মোৰ জীৱনৰ সংগ্ৰাম। কৰি আছোঁ, মানে মোৰ শিক্ষকতাৰ মানে যিটো এটা পেচা, মই মানে বহুত ভাল পাওঁ। মানে শিক্ষক হিচাপে, শিক্ষয়িত্ৰী হিচাপে
বহুত ভাল লাগে। আপোনালোকে নিজেও জানে, যোনে যোনে শিক্ষয়িত্ৰী যে ল'ৰা ছোৱালীৰ লগত থাকি কিমান ভাল লাগে। ৰাতিপুৱাই ওলাই যাওঁ, সিহঁতৰ লগত দিনটো কেনেকৈ যায় গমেই নাপাওঁ। আকৌ আহি মই অলপ ৰেষ্ট কৰি মই ইভিনিং টিউশ্যন কৰোঁ। কিন্তু যেতিয়া মই স্কুলত সোমাৰ পিছত টিউশ্যনত ইমান সময় দিব নোৱাৰা হ'লোঁ, কাৰণ জানেইতো ভাগৰি যাওঁ। তাৰ মাজতো মই যিখিনি পাৰোঁ, মানে পেৰেণ্টছবিলাকে মাতি কয় যে পঢ়োৱাটো, তাৰ মাজত মই যিখিনিক এৰিব নোৱাৰোঁ সেইখিনি ল'ৰা ছোৱালীক ৰাখিছোঁ আৰু টিউশ্যন কৰি আছোঁ। কিন্তু এতিয়া অলপ ষ্টপ ৰাখিছোঁ, কাৰণ মোৰ নিজৰ শৰীৰটোক অলপ ৰেষ্ট দিব লাগে সেইকাৰণে। তো বাকী আকৌ বেছি দীঘলীয়া নকৰোঁ, আপোনালোক বৰ হৈ যাব। যদি মোৰ ভিডিঅ' ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বেল আইকনটো দবাই দিব। আৰু নেক্সট লগ পাম আকৌ বহুত কথা লৈ। আৰম্ভণি হৈছে, কৈ শেষেই নহ'ব, হয়নে? জীৱনটোৱেই হৈছে আমাৰ দীঘলীয়া, কৈ থাকিম শেষেই নহ'ব। ঠিক আছে বাৰু, বাই বাই।